Hello friends. কি খবৰ ভালনে সকলোৰে? আজি এফালে যাবলৈ ওলাইছো। চাই থাকক ক'ত যাওঁ। এখন মাস্ক লোৱা। এখন তোমাৰখন লৈ লোৱা। বলা 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 বলা। চেণ্ডেল নাই পিন্ধা? পিন্ধাই দিয়া। এইটো ধৰা। এইটো ধৰা। ঘৰৰ পৰা ওলাই আহিলোঁ। এতিয়া আছোঁ আমাৰ গলিত মানে দুৱাৰ চুকৰ গলিত আছোঁ। অলপ গৈ থাকোঁ। এফালে চিধা যামগৈ ন? এইকেইটা আমি কেনেকুৱা লাগিছে বেটা? আজি মনটো কেনেকুৱা লাগিছে কোৱা? বহুত ভাল লাগিছে। আজি মই প্ৰাইজ ল'বলৈ যাম। ভাল লাগিছে? বহুত ভাল লাগিছে। মাস্কখন তাত নিপিন্ধে, মুখত পিন্ধিবা। প্ৰাইজ ল'বলৈ যাম কাৰণে মনটো ফূৰ্তি লাগি আছে। হয় নেকি? প্ৰাইজ ছেকেণ্ড প্ৰাইজ ল'বলৈ যাম। ভাল লাগিছে হয়নে? ভাল লাগিছে। এয়া আমাৰ পাপা পুৰা মাস্ক পিন্ধি আছে। মইহে পিন্ধা নাই মাস্কখন ন, পিন্ধিম নামা টাইমত পিন্ধি ল'ম। এতিয়া আমি গৈ আছোঁ শিশু ভাৰতী ভৱন। এইখন আচলতে এখন স্কুল হয় আৰু এইখন আছে গেহেম বজাৰত। ব'লক যাওঁ গেহেম বজাৰ। আমি আহি পালোহি। এতিয়ালৈকে মিটিং ষ্টাৰ্ট হোৱা নাই বাৰু, হ'ব আৰু বেছি টাইম নাই ষ্টাৰ্ট হ'বলৈ। আৰু ইয়াতে আহি বেটাৰ স্কুলৰ ফ্ৰেণ্ড এজনকো লগ পালোঁ। চাই থাকোঁ। হাই কৈ দিয়া। হাই। ফ্ৰেণ্ড ন তোমাৰ? We are having our guests of honor of today's afternoon. I would like to invite Sandha Madam Ji, Srimati Sandha Jain, who happens to be one of the judges of category 1. I would like to invite her on to the dais. Madam, aye. We would like to invite guest of honor, the judge of category 2, Sri Ashim Kumar Sharma Ji amongst us. We would like to invite him on the dais. প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন ষ্টাৰ্ট হৈ গ'ল আৰু নৰিতে প্ৰাইজ আনিলেগৈ আৰু এতিয়া প্ৰাইজ আনিবলৈ যাব আমাৰ জানমানু, আমাৰ টিকলাটো। আৰু ছাৰক আমি ধন্যবাদ দিছোঁ আৰু ৰাজেশ thank you so much sir for distributing the prizes. Now I would like to welcome Lion Rajesh Singh ji to hand over the prizes. Second position Janmajit Handique of Salbrook School. Janmajit Handique of Salbrook School. Janmajit in the national anthem category. Heartiest congratulations. Now the third position, Pahal Agarwal. Probably Pahal Agarwal is not present. She is all the way from Manipur. She represents Shamrock Woodstock School, Manipuram Town Prize to Ami Kuchwaini. Now, in the next category, Rajasthan Dhonobad. প্ৰাইজটো পাই কি ফূৰ্তি তাৰ। হাত ওপৰৰ পৰা ননমাই ওপৰলৈ দাঙি থৈ দিছে প্ৰাইজটো। কাকো চুবলৈ নাই দিয়া, পাপাকো নাই দিয়া, মোকো নাই দিয়া, কাকো চুবলৈ নাই দিয়া, সিয়ে লৈ আছে। আৰু আমি ইয়াত বেছি দেৰি নকৰোঁ। ইয়াৰ পৰা ঘৰলৈ গৈ আকৌ ওলাই আহিব লাগিব, বেলেগ এফালে যাম। সেইকাৰণে ইয়াৰ পৰা এতিয়া আকৌ সোনকালে গুচি যাম। প্ৰাইজ লৈ আহি পাই গ'লোঁ। 15 আগষ্টৰ দিনাখন লায়ন্স ক্লাবে এটা কম্পিটিশ্যন পাতিছিলে, 15 আগষ্ট চেলিব্ৰেশ্যন কৰিছিলে। তাত বেটাই নেশ্যনেল এন্থেমটো গাই ছেকেণ্ড প্ৰাইজ পাইছিলে। সেইটো আজি প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনটো আজি আছিলে, তাৰে আজি প্ৰাইজ আনিবলৈ গৈছিলোঁ। কি ফূৰ্তি তাৰ প্ৰাইজ পায়। আকৌ ওলাই আহিলোঁ, খাই বৈ আজৰি হৈ আকৌ ওলাই আহিলোঁ। আজি যিহেতু টিচাৰ্ছ ডে, সেয়ে বেটাৰ মিছ এগৰাকীৰ ওচৰলৈ যাওঁ।
মানে গানৰ মিছৰ ওচৰলৈ যাওঁ উইচ কৰিবলৈ মিছহঁতৰ ঘৰ আহি পালোহি আৰু আহিয়ে ইহঁতে মিছক উইচ কৰিলে আৰু ইহঁতে অনা গিফ্টবিলাকো দিলে দিয়াৰ পাছত এনেদৰে খেলাত বিজি আৰু খেলিবই আৰু স্বাভাৱিক কথা ইমান দিনৰ মূৰত ঘৰৰ পৰা ওলাবলৈ পাইছে লগৰবিলাককো লগ পাইছে খেলিবই আৰু ইহঁতে যেতিয়া মিছক উইচ কৰিছিলে তেতিয়া মিছে ইহঁতক এটা এটা গান গাবলৈ দিছিলে আৰু মই বেটাৰ গানটো অকণমান ভিডিঅ' কৰিব পাৰিলোঁ বেছি নোৱাৰিলোঁ প্ৰথম পৰা নোৱাৰিলোঁ কৰিবলৈ তাতো মই লাষ্টত এড কৰি দিম আপোনালোকে চাব দেই আৰু ময়ো ভিডিঅ'টো আৰু কণ্টিনিউ নকৰোঁ ইমানতে শেষ কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বাই বাই